পৃথিৱীত জন্ম লোৱা সকলো জীৱ-জন্তুকে ভগৱানে এটি আকাৰ দিছে। জন্তু পশু-পক্ষীৰ মাজত ইয়াৰ মিল প্ৰায়ে দেখা যায়, কিন্তু জীৱশ্ৰেষ্ঠ মানুহে প্ৰত্যেকজনেই বেলেগ বেলেগ আকাৰত জন্মগ্ৰহণ কৰে, যাৰ দ্বাৰাই আমি ইজনে সিজনক খুব সহজেই চিনিব পাৰোঁ। কিন্তু কিছুমান ব্যক্তি এনেকুৱা আছে যাৰ কোনো তেজৰ সম্পৰ্ক নোহোৱা স্বত্তেও এজনে আনজনৰ লগত হুবহু মিলে। আপুনি ধৰিবই নোৱাৰিব কোনজন কোন। পৃথিৱীত এনেকুৱা ব্যক্তি বহুকেইজন আছে, কিন্তু এই ভিডিঅ'টিত মই আপোনালোকক বিশ্বৰ নহয়, আমাৰ অসমৰে এনে এগৰাকী ব্যক্তিৰ কথা ক'ম, যিয়ে এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত হুবহু মিলে। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিকাশ আৰু আপোনালোকে চাই আছে অল এবাউট ইন আছামিজ। অংগৰাগ পাপন মহন্ত অসমৰ এক জনপ্ৰিয় গায়ক। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলোৱা পাপনদাৰ বিষয়ে আপোনালোক সকলোৱে জানে, কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে এই ছবিখনত দেখা ব্যক্তিজন পাপন নহয়। শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। এই ব্যক্তিগৰাকীৰ নাম ৰাতুল নাথ। অসমৰ গোলাঘাট জিলাৰ বাসিন্দা ৰাতুলৰ বয়স বৰ্তমান 24 বছৰ। তেওঁৰ উচ্চতাৰ লগতে দেহৰ গঠনো পাপনৰ লগত বহুখিনিয়ে মিল আছে, আৰু চুলিৰ ষ্টাইলো পাপনৰ দৰে ৰখাৰ বাবে আপুনি ধৰিবই নোৱাৰিব এইজন যে ৰাতুল। ৰাতুলৰ ভইচটিও পাপনৰ নিচিনা একেই, আৰু তেওঁ সুন্দৰ গীত গায়। বিশ্বত এনেকুৱা বহু ব্যক্তি আছে যিয়ে ইজনে আনজনৰ লগত হুবহু মিলে। আমাৰ অসমতো এনে এক ব্যক্তি থকা বুলি আপুনি আগতে জানিছিল নে? মোক তলত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব একেবাৰে নাপাহৰিব। চ' পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে ধন্যবাদ। জয় অসম।